নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ব্লগ আজি ভিডিওটো আৰম্ভ কৰোঁ সো আপোনালোকে তো ইমান দিন ভিডিওবোৰ চাইছে আজি বেলেগ ধৰণৰ ভিডিও বনাবলৈ গৈ আছো সো দোস্ত আপোনালোকে ভিডিওটো স্কিপ নকৰি ফাৰ্ষ্টৰ পৰা শেষলৈকে আপোনালোকে চাই থাকক কি কৰিবলৈ গৈ আছো আজি ফাৰ্ষ্টত আপোনালোকক কৈ নিদিও আপোনালোকে আমাৰ লগত থাকক ভিডিওটো স্কিপ কৰি গুছি গলে আপোনালোকে ভিডিওটো গম নাপাওক কি কৰিবলৈ গৈ আছো আমি সো আৰু বেছি কলম নকৰি যেটো কাম সেইটো কৰিবলৈ গৈ আছো সো দোস্ত আপোনালোকে চাই থাকক So finally আমি আজি এটা বস্তু অৰ্ডাৰ কৰিছিলো যেটো কই সেলফি স্ট্যান্ড বুলি সকলোৰে এটা নহয় এটা সপোন থাকে যেনেকৈ আমাৰ নিচিনা ইউটিউব বিলাক আছে হেতৰ সপোন থাকে মোৰ এটা সপোন আজি সপোনটো হল ফাইনালি আমাৰ সেলফি স্ট্যান্ডখন আহি গল এটো আমাৰ এটা ইউটিউব ফ্যামিলিৰ এটা অংগ বুলি ক'ব পাৰো মোৰ কাৰণে আজি বহুত ভাল লাগি আছে তাৰ মানে বস্তুটো পাইছো এটো এতিয়া বৰ্তমান আনবক্সিং কৰিবলৈ গৈছো আপোনালোকে ভিডিওটো ভালদৰে চাই থাকিব এতিয়া আমি ফাইনালি আনবক্সিং কৰি এতিয়া আমি সেলফি স্ট্যান্ডখন আনবক্সিং কৰিবলৈ গৈ আছো সো দোস্ত আপোনালোকে চাই থাকক এটো হল কেৰি বেগৰ পৰা ওলাই আছো ওয়াও এটো আনবক্সিং কৰিম এয়া ইকাত চাক মোৰ নাম আছে এয়া চাক জয়নাল আব্দিন বুলি এতিয়া আমি আনবক্সিং কৰিম সো চাই থাকক এতিয়া আমি চাও ভিতৰত কেনেকুৱা লাহে কৰি আছে চাও ভিতৰত কি আছে ওয়াও ওলাইছে তো আমি মেনুখন চাই লও কি আছে এটা থৈ লও কাৰ্টনখন ইয়াতে লিখা আছে সেলফি স্ট্ৰিক ইয়া মেনুখন চাক কেনেকৈ বস্তুটো কভাৰ কৰিব বা ওয়াও চাক না কেনেকুৱা চাই লও পিছত আমি বস্তুখিনি দেখাবলৈ গৈ আছো আপোনালোকক মেনু যেটো আছে এটা থৈ লও যেটো ফাইনাল বস্তু আছে আমাৰ হেটো ই কৰিবলৈ গৈ আছো ওয়াও চাক না ওয়াও ফাৰ্ষ্টত এটা ভাল লাগিছে ইয়া চাই টৰ্চ দিছে ৰাতি ভিডিও কৰিবৰ কাৰণে টৰ্চখন জ্বলাই চালো ইয়া জ্বলি গৈছে এই দিছো এতিয়া এনেকে ভিডিও কৰি পুৰা এটোৰে আপোনালোকে এতিয়া পুৰা এটোৰে ভিডিও পাই থাকিব লগতে ইয়াতে কন্ট্ৰল আছে পৰা এটোৰে আপোনালোকে দেখ ভ্ৰমণ বা কোতবা যাই থাকো এটোৰে এতিয়া বৰ্তমান ফাইনালি আজিৰ পৰা ষ্টাৰ্ট কৰিলো এটো আনবক্সিং কৰিলো ফাইনালি আনবক্সিং কৰাৰ পিছত কালিৰ পৰা যদি কোতবা যাই থাকো তাত গৈ আমি এটোৰে ব্লগ ষ্টাৰ্ট কৰিম আপোনালোকে যেনেকৈ মৰম দি আছে তেনেকৈ মৰম দিব বুলি আশা ৰাখিলো আৰু লগতে এটা বস্তু চাক সেলফি স্ট্যান্ডৰ ইয়া আমি যদি ৰীল সেল বনাও ইয়া চাক স্ট্যান্ড লগাই দিলো এনেকৈ আমি ৰীল বা ভিডিও বেলেগ বা কিবা এটা বস্তু আনবক্সিং কৰিবলৈ যাও যদি যেহেতু হেতু কাৰণে আমাৰ বহুত হেল্প হ'ব লগতে এটা এয়া চাক সৰু কৰি আপোনালোকে কৰিব পাৰিব ডাঙৰ আপোনালোকে যিমান লাগে যিমান এংগেলৰ লাগে সিমান এংগেল কৰি চাব এয়া চাক মই ষ্টেণ্ড দিছো বা ইয়াতে মোবাইলটো লগাই দিয়াৰ লগে লগে স্ট্যান্ডখন কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰিবলৈ নাপাহৰিব আৰু সো দোস্ত আজি ভিডিওটো ইয়াতে সমাপ্ত কৰি আছো অতি শীঘ্ৰেই ভাল ভিডিও আহি আছে আপোনালোকে চাবলৈ নাপাহৰিব তেজপুৰৰ ব্লগ আহি আছে আপোনালোকে এনেকৈ মৰম ভাল পোৱা আৰু আশীৰ্বাদ দি যাই থাকিব বুলি আশা ৰাখিলো আৰু আজিৰ পৰাতো আপোনালোকে চালেই ভিডিও কৰোঁতে বহুত কষ্ট হয় সেইকাৰণে সো ফাইনালি আজি আমি এটা সেলফি স্ট্যান্ড লৈ আহিলো অৰ্ডাৰ কৰি সো দোস্ত আজি ভিডিওটো ইয়াতে সমাপ্ত কৰি আছো যদি ভিডিওটো ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় অসম